বন্ধুসকল, বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত এক উজ্জ্বল স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী শিল্পা শেট্টীয়ে। তেওঁৰ অভিনীত ছবিসমূহ এতিয়াও জনপ্ৰিয়। পিছে শনিৰ দশা চলিছে শিল্পাৰ পৰিয়ালত। এই শনিৰ দশা আজি নহয়, 2021 চনৰ পৰাই শিল্পাই নানা ঘাত প্ৰতিঘাতৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। বছৰটোৰ আৰম্ভণিৰ কিছুদিন পিছতেই পণকাণ্ডৰ গোচৰত হাও খাই পৰিছিল স্বামী ৰাজকুন্দাৰ নাম। তেতিয়া বৰ অকলশৰীয়া হৈ পৰিছিল অভিনেত্ৰী শিল্পা শেট্টী। সমাজক গ্লানি চিটিকনি পৰিছিল শিল্পাৰ গাতো। সম্প্ৰীতি জেলৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিলেও চলি আছে তদন্ত। ইফালে আন এক ঘটনাই চুই গৈছে সেই অভিনেত্ৰীৰ পৰিয়ালক। অভিনেত্ৰীয়ে নিজে জনাইছে এই কথা। তেওঁৰ খুব আদৰৰ প্ৰথম সন্তানক হেৰুৱাইছে শিল্পাই। অতি আদৰৰ প্ৰথম সন্তানক হেৰুৱাই ভাগি পৰিছে অভিনেত্ৰী শিল্পা শেট্টী। এক প্ৰকাৰৰ বাকাৰুদ্ধ হৈ পৰিল অভিনেত্ৰীগৰাকী। নিজৰ সন্তানৰ একাধিক ছবি কলা ইণ্টাৰনেটত শ্বেয়াৰ কৰি এই শোক বাৰ্তা দিছে অভিনেত্ৰীগৰাকীয়ে। নিজৰ প্ৰিয় সন্তানে এনেকৈ হঠাৎ পৃথিৱীৰ পৰা আঁতৰি যোৱাটো সহজে মানি ল'ব পৰা নাই শিল্পাই। শোকত কাতৰ হৈ পৰিছে শিল্পা। দৰাচলতে শিল্পা শেট্টীৰ নিজৰ পোহনীয়া ফাৰ্মী প্ৰিন্সৰ মৃত্যু হৈছে। নিজৰ সন্তানৰ দৰে তেওঁৰ আটাইতকৈ প্ৰিয় আছিল প্ৰিন্স। প্ৰিন্সৰ এই আকস্মিক মৃত্যুত ভাগি পৰিছে শিল্পা। প্ৰিন্সৰ সৈতে কটোৱা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰি শিল্পাই লিখিছে, মোৰ প্ৰথম সন্তান মোৰ প্ৰিন্স শেট্টীয়ে আমাক এৰি গুচি গ'ল। আমাৰ জীৱনলৈ অহাৰ বাবে আৰু মূল্যৱান 12টা বছৰ আমাৰ সৈতে কটোৱাৰ বাবে ধন্য। মোৰ হৃদয়ৰ এটা অংশ তুমি লৈ গ'লা। তোমাৰ শূন্যতা কেতিয়াও পূৰণ নহ'ব। এইদৰে শোক প্ৰকাশ কৰিছে অভিনেত্ৰী শিল্পা শেট্টীয়ে।